নমস্কাৰ, মই সাহিৰ চৌধুৰী আপোনালোকক স্বাগতম জনাইছোঁ ভয়েস অফ ডেমক্ৰেসিলৈ। লৈ আহিছোঁ আজি আন এটি গুৰুত্বপূৰ্ণ খবৰ। বঙাইগাঁওবাসীৰ বাবে এক জৰুৰী খবৰ জাৰি কৰা হৈছে 144 ধাৰা। বঙাইগাঁৱত জাৰি কৰা হৈছে 144 ধাৰা। কোভিড সংক্ৰমণ বৃদ্ধি হোৱাত বঙাইগাঁওবাসীয়ে মানি চলিব লাগিব কিছু নীতি নিৰ্দেশনা। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বাহাল থাকিব এই 144 ধাৰা। বঙাইগাঁও জিলা প্ৰশাসন কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে। জিলাখনত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো সভা সমিতি। অন্ত্যেষ্টিক্ৰিয়াত সমবেত হ'ব নোৱাৰিব 10 জনতকৈ অধিক লোক। কেতবোৰ নিষেধাজ্ঞা বান্ধি দিছে প্ৰশাসনে। সাপ্তাহিক হাট বজাৰো বন্ধ থাকিব। লগতে চৰকাৰী বেচৰকাৰী কাৰ্যালয় বিয়লি 4 বজালৈকেহে খোলা ৰাখিব পাৰিব। জিলা যাতায়াত পৰৱৰ্তী আদেশ দিয়ালৈকে বন্ধ থাকিব। কিন্তু জৰুৰী সেৱাসমূহ ৰেহাই দিয়া হৈছে এই নিয়মৰ পৰা আৰু আইন উলংঘা কৰা সকলক ভাৰতীয় দণ্ডবিধি 188 ধাৰাৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কোভিড পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ। ধন্যবাদ।